আপুনি যদি বেজিটো নলয় গম পাইছো আপোনাক আমি কথা এটা সুধিবলৈ মাতিছো অকলে কিন্তু বেজি নলওঁ কিয় নলয় সেইটো কথা কওকচোন মই বেজি আজি 25 বছৰ এখন গাঁৱত কোনো মহিলাৰ লগত মোৰ সম্পৰ্ক নাই এইটো সম্পৰ্ক থাকিলে এই বেমাৰটো নিবিড় গম পাইছে নাই ভাৰতত এই বেমাৰটো হৈছে মানুহৰ কাৰণে যিমান এতিয়া আপুনি ঘৰৰ পৰা গোটেই গাঁও ঘূৰি ফুৰে নে নুফুৰে পৃথিৱী ঘূৰো গতিকে সম্পৰ্ক বুলি নহয় আপোনাক এতিয়া মই চুইছো বা কোনোবাই চুইছে সেই বেলেগৰ গা পৰা যদি আপোনাক লৈ আহে এই উলিয়াগাঁৱত নেতন বাইদেউ বেজি দি আছিল তাত গৈ চাহ খুৱাইছো বিস্কুট খুৱাইছো মই বৌ আপোনালোকে চেক কৰক মোক কৰোণা বেমাৰ আছে নাই মোক কোনো আজি 25 বছৰ কোনো মহিলাৰ লগত সম্পৰ্ক নাই আপোনাৰ সম্পৰ্ক থকাটো নহয় আপুনি বেজিটো লোৱাত আপোনাৰ কি আপত্তি সেইটো বেজি নলওঁ কিয় নলওঁ মই আজিলৈকে হাস্পতাল গৈ বেজি লৈ পোৱা নাই মই বেজি নলওঁ আপোনালোকে তাৰ অনুৰোধ কাৰণে আপোনালোকে কাইলৈ পুলিচে আহি পেলাই আপোনাক লৈ যাওক কিলত নিয়ে লৈ যাওক তেতিয়া হওক এছ পি হওক আপোনাৰ ডিচিয়েতো আহিব আপোনাৰ ফোন কৰিলে